অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ আৰু উন্নয়ন নিগমৰ লিমিটেডৰ ভূমি বেদখল প্ৰচেষ্টা একাংশ অবৈধ দখলদাৰীৰ আৰক্ষী হস্তক্ষেপ সম্পত্তি স্বাভাৱিক অৱস্থা বাহাল মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণ টংকামুকামত হঠাৎ অহা ধুমুহাজাকৰ ফলত বিস্তৰ ক্ষতি টকমকা আৰু বকলীয়া এলেকাৰ কেইবাটাও এলেকা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং আৰু ডিমা হাছাওত একমাত্ৰ উদ্যোগ প্ৰতিষ্ঠান হৈছে অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ আৰু উন্নয়ন নিগম লিমিটেড প্ৰতিষ্ঠানটোৰ অধীনত থকা ডিলাজি এলেকাত থকা চিত্ৰনলা খেতিৰ বিশাল এলেকাত একাংশ অবৈধ মাটিৰ বেদখলকাৰীসকলে মাটি দখলৰ প্ৰয়াস কৰি বাসভৱন নিৰ্মাণ প্ৰাথমিক কাৰ্য পৰ্যন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে দৃশ্যটিলৈ মন কৰক বিশাল ভূমি এলেকাত বাসভৱন নিৰ্মাণৰ শাৰী শাৰী বাঁহৰ ফাউণ্ডেশ্যন যি বিশাল সেউজীয়া এলেকা ভূমিভাগ আপোনাৰ আৰু আমাৰ তথা ৰাজ্যৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসীৰ গৌৰৱৰ আৰু একমাত্ৰ উদ্যোগ প্ৰতিষ্ঠান আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ আৰু উন্নয়ন নিগম লিমিটেডৰ অধীনত থকা ডিফুমান্ত্ৰা পথৰ কাষত ডিলাজি চিত্ৰনলা খেতিৰ পাৰ্বত্য জিলা দুখনত উদ্যোগৰ বিৰাট সম্ভাৱনা থকা স্বত্তেও কিছুমান কাৰকৰ বাবে উদ্যোগ হৈ নুঠে তৎসত্ত্বেও অসম চৰকাৰৰ সৌজন্যত একমাত্ৰ এই উদ্যোগ প্ৰতিষ্ঠানটিয়ে ক্ৰমান্বয়ে বহু উত্থান পতনৰ মাজেদি এক প্ৰতিষ্ঠিত দিশে গতি কৰি থকাৰ সময়তে পুনৰ প্ৰতিষ্ঠানটি অধীনত এক গুৰুত্বপূৰ্ণ অংশ ডিলাজি চিত্ৰনলা খেতিৰ বিশাল এলেকাত একাংশ স্থানীয় বেদখলকাৰীসকলৰ দূৰ অভিসন্ধিমূলকভাৱে এইদৰে কৰা বেদখলৰ প্ৰয়াসে উদ্যোগ প্ৰতিষ্ঠানটিৰ মুখ্যম আঘাত দিয়াৰ উপক্ৰম হ'ল লগতে উদ্যোগ প্ৰতিষ্ঠান গঢ়াৰ প্ৰতি একাংশ জিলাবাসী যে অকণো আগ্ৰহী নহয় সেয়া প্ৰমাণ কৰিছে চিত্ৰনলা খেতিৰ নদন বদন ভূমিত তছনছ কৰি একাংশ বেদখলকাৰীয়ে ঘৰ নিৰ্মাণেৰে অবৈধ বেদখলৰ প্ৰয়াস কৰি অৱশেষত জিলা আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপত বিষয়টো বৰ্তমান হস্তন্যস্ত হৈছে যদিও সতৰ্ক নহ'লে পুনৰ এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনাই নুই কৰিব নোৱাৰি এনে পৰিপ্ৰেক্ষিতত স্থায়ী সমাধানৰ বাবে আমাৰ একাংশ লোকৰ মানসিকতা বাৰুকৈ পৰিৱৰ্তনৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে একাংশ সচেতন আৰু চিন্তাশীল ব্যক্তিসকলে অৰুণ লেথে ৰিপৰ্ট কাৰ্ড নিউজ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত ডংকামুকামত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় চাইকেল বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং জিলাখনত দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলেও যাতে শিক্ষা অৰ্জনৰ দিশত কোনো গুণে পিছ পৰি নাথাকে আৰু তাৰি দুগুণ উৎসাহ তথা প্ৰেৰণা যোগাবলৈ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে মুখ্যমন্ত্ৰী বিশেষ আঁচনি অধীনত বিনামূলীয়া চাইকেল বিতৰণৰ ব্যৱস্থা কৰিছে মুখ্য অতিথি হিচাপে চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকি এইদৰে ছাত্ৰী তথা অভিভাৱক আৰু বহু ৰাজ্যৰ উপস্থিতিত ভাষণ প্ৰদান কৰে ৰংহাঙে উল্লেখ্য সভাত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ উপৰিও অধ্যক্ষ হৰেণ সিংবে পৰিষদৰ সদস্য মঙ্গল সিং টিমুং প্ৰমুখ্যে নেতাসকলে অংশ লয় মঙ্গল ইংখি ৰিপৰ্ট কাৰ্ড নিউজ আজি পুৱা ভাগত হঠাৎ অহা প্ৰবল ধুমুহাজাকে বিস্তৰ ক্ষতি কৰে টকমকা আৰু বকলীয়া কেইবাটাও অঞ্চল বৃহত্তৰ অঞ্চল দুটিৰ কেইবাটাও বাসভৱন ভয়ংকৰ ধুমুহা তছনছ হয় হঠাৎ পুৱা ভাগতে আহিল এজাক ধুমুহাজাকে এফালৰ পৰা বহু গৃহস্থৰ বাৰীৰ ফচল গছ-গছনি আদিকে ধৰি গৃহস্থৰ কেইবাটাও ঘৰ দুৱাৰ তছনছ কৰে দৃশ্যখিনিলৈ মন কৰক এয়া ভয়ংকৰ ধুমুহা বৰষুণজাকৰ ঠিক পিছৰ দৃশ্য কেইবাটাও বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ উপৰিও কেইবাটাও জুপুৰি মহতিয়াই এইদৰে তছনছ কৰি পেলাই থৈ গৈছে গৃহহাৰা দুখীয়া পৰিয়ালৰ লোকক ধুমুহাৰ ফলত গৃহহাৰা হৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ধুমুহাৰ ফলত বিধ্বস্ত হোৱা
এই অঞ্চলৰ দুখীয়া ৰাইজৰ এই দুখজনক অৱস্থাৰ খবৰ ল'বলৈ এই মুহূৰ্তত কোনো উপস্থিত হোৱা নাই ৰজাগড়ৰ পৰা কোনো প্ৰতিনিধি বা নেতা স্থানীয় দুখীয়া ৰাইজে কোনো জনপ্ৰতিনিধিৰ উপস্থিতিৰ লগতে সাহায্যৰ কামনা কৰিছে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ লংকা জুথাং বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইউসুফ আলী বৰ্তমান আৰক্ষী জালত ভণ্ড তান্ত্ৰিকৰূপী শিক্ষকগৰাকীয়ে মাৰ্চ মাহৰ 16 তাৰিখে এগৰাকী যুৱতীৰ যৌন নিৰ্যাতন চলাই প্ৰায় এমাহ ধৰি আত্মগোপন কৰি আছিল গুৱাহাটীৰ যুৱতীগৰাকীয়ে নিজৰ ভগ্নীৰ চিকিৎসাৰ বাবে কাষ চাপিছিল ইউসুফ আলীৰ কিন্তু ভণ্ড তান্ত্ৰিকৰূপী শিক্ষকজনে যৌন নিৰ্যাতন চলাই বিগত প্ৰায় এমাহে আত্মগোপন কৰি আছিল বৃহস্পতিবাৰে উদালি আৰক্ষীৰ লোকে গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ ৰূপহীত আত্মীয়ৰ এঘৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে প্ৰধান শিক্ষক ইউসুফ আলী এই ইউসুফ আলী জি আছে এটো হেডমাস্টারি করে আৰু লগে লগে এটো তান্ত্ৰিক হিচাপে भी কাম কৰে जुआ 17 मार्चत मतलब कि गुवाहाटीर পৰা এটা আমাৰ যে কমপ্লেইন আছে গুৱাহাটীৰ পৰা আইছে তেখেতক এটো বুঝালে কি আমি এটো সব ঠিক কৰি দিম তন্ত্ৰ মন্ত্ৰ সাধনা কৰিব লাগিব এটো কাৰণে এটো ৰাতি লৈ গৈছে তাতে তেখেতৰ ছোৱালীক मतलब कि उपयोग কৰি এনেকে ডিসৰোব কৰিছে আৰু তাৰ পিছত এটো পলাতক হৈ আছিল আমি সোর্সখিনি লগালো আৰু তাৰ পিছত আমি এটো বস্তু পালো আৰু এই মানুহ আমাক নগাঁৱৰ পৰা এটো আছে চিহ্ন আছে এটো আমি ৰাখি মাজতে এটা ৰেড কৰিছিল লেকিন এই দিনা এটো এই ঘৰত এটো স্থানত পোৱা নাছিল তাৰ পিছত এটো আজি আমি যেতিয়া গম পালো তাকে আমি পুনৰ ধৰি আহিছো और तार उपरोत आमी मतलब कि एप्रोप्रिएट सेक्शनत एटू लइसु केस तो और ताते ड्रग्स एंड मैजिक रेमेडीज ऑब्जेक्शनल एडवर्टाइजमेंट एक्ट भी लगवा होइसे सेक्शन 3 एंड 5 और एतिया एटू पुलिस रिमांडत আছে সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰোধীৰ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. কাঞ্চ আসাম হিল স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট কর্পোরেশন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰোধী পিছত পুনৰ বাতৰি মজিয়া আগন্তুক সাংসদ নিৰ্বাচনৰ উপলক্ষে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে এতিয়াৰে পৰা বজাবলৈ আৰম্ভ নিৰ্বাচনী ৰণতংকা কেদিনমান আগতে পশ্চিম কাৰ্বি আংলঙত খেৰণী এলেকাৰ উমৰাংছ নৈ উপত্যকাত 25 বছৰীয়া পৰম্পৰাগত অক্ৰেপু সমাৰোহৰ পিছতে 10 এপ্ৰিলত জিলা কংগ্ৰেছ জপৰাজান সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিলে যুটীয়া বৰ্ধিত সভা
পৰিষদীয় সৰুপথাৰ আৰু দেওপানীৰ সমষ্টিৰ যুটীয়া এই বৰ্ধিত সভাত সাংসদ তথা জিলা কংগ্ৰেছ সভাপতি বীৰেন সিং ইংটিকে ধৰি কংগ্ৰেছৰ আগশাৰীয়া নেতাসকলে একত্ৰিত হোৱা উপস্থিতিয়ে প্ৰমাণ কৰিছে কংগ্ৰেছে এয়া প্ৰাক নিৰ্বাচনৰ কুচকাৱাজ জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাদম টেৰাংপিৰ পুৰোহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট দলীয় নেতা ফ্ৰান্সিছ বাংগৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু অতিথি পৰিচয় কৰোৱায় সভাত জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংটিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰাৰ উপৰিও প্ৰাক্তন বিধায়কক্ৰমে বিদ্যা সিং ইংলেং ক্লেংডুং ইংটি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যক্ৰমে সূৰ্য ৰংফাৰ অশোক তেৰণকে ধৰি কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰেন সিংনাৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নেতা তথা দলীয় কৰ্মকৰ্তাসকলে অংশ লয় দুই পৰিষদীয় সমষ্টিক্ৰমে সৰুপথাৰ আৰু দেওপানী এলেকাত কংগ্ৰেছক শক্তিশালী ৰূপত থিয় কৰোৱাৰ উপলক্ষেৰে আজিৰ এই যুটীয়া বৰ্ধিত সভাখন অনুষ্ঠিত কৰা হয় উল্লেখ্য আগন্তুক সাংসদ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক সৰ্বতো প্ৰকাৰে বিজয় কৰোৱাৰ বাবে এতিয়াৰে পৰা কংগ্ৰেছ দলে দলীয় স্থিতি শক্তিশালী কৰাত গুৰুত্ব দিয়াটো মন কৰিবলগীয়া আজিৰ এই বৰ্ধিত সভাখনত সাহসীয় বিজেপি দলৰ প্ৰতি এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰিছে কংগ্ৰেছ নেতৃত্বই সভাত মত পোষণ কৰে যে বিগত কংগ্ৰেছ শাসনকালত কম পৰিমাণে হ'লেও দুখীয়াসকলৰ মাজত বিভিন্ন আঁচনি অধীনত বিভিন্ন সা সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰিছিল কিন্তু এতিয়া বিজেপি শাসনৰ দিনত বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ঊৰ্ধ্বমুখী মূল্যই জনজীৱনক বেয়াকৈ বিপৰ্যস্ত কৰা আদি বিষয়সমূহে ঠাই পায় উল্লেখ্য সভাত প্ৰায় 2 শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে অৰুণ লেখথে ৰিপৰ্ট কাৰ্ড নিউজ কোৱা হয় জীৱনৰ টাৰ্নিং পইণ্ট কেতিয়া আৰু ক'ত হঠাৎ পাই যাব পাৰে কোনেও নাজানে বচন লগন আৰু একাগ্ৰতা সদায় অব্যাহত ৰাখিব লাগে আৰু লাগে কঠোৰ সাধনাত সফল প্ৰাপ্তি হ'বলৈ বহুতো সুযোগ সুবিধা বা নামজ্বলা চহৰ নগৰত বাস নকৰিলেও হয় সূৰ্য পোহৰ বিকিৰণ ঘটিবলৈ আকাশৰ বিশেষ এডোখৰ স্থানৰ প্ৰয়োজন নথকাৰ দৰে প্ৰতিভা বিকাশৰ বাবে নগৰত প্ৰচুৰ সুবিধাৰ মাজত নাথাকিলেও হয় আপুনি জৰে পৰা হওক ইয়াৰ তেজোদ্দীপ ৰশ্মিৰ বিকিৰণ ঘটিবই হয় পাহাৰ এলেকাত এখন গাঁৱত বুকাত ফুলিল এপাহ পদুম কোনেও এই পদুম গুণ বুজি নাপালেও বুজি পালে বা দেখা পালে ৰাইজিং বিকৃতিত্ব নামৰ হিন্দী ফিল্ম নিৰ্মাতা নিৰ্দেশকে পদুম ফুল সন্দেহ আংটং ক্ৰ বয়স 15 বছৰ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আংটং পশ্চিম কাৰ্বি আংলঙৰ হামৰেং চহৰৰ হাবে ৰংকিমি গাঁৱৰ নিবাসী খৰচিং ক্ৰ পুত্ৰ আংটং ক্ৰ হিন্দী বলিউড ফিল্ম সামাৰ কেম্পত দুটা গীতত কণ্ঠদান কৰিছে আংটঙে অলপতে আংটঙে স্পন্ন নগৰী মুম্বাইলৈ গৈ গীত ৰেকৰ্ডিং কাম সমাপ্ত কৰি আহিছে সামাৰ কেম্প ফিল্ম নিৰ্মাতা সুৰেন্দ্ৰ চৌধুৰী আৰু নিৰ্দেশক কুনাল ভি আদিত্য এই ফিল্ম অহা জুন মাহৰ ভিতৰত মুক্তি পোৱাৰ কথা উল্লেখ্য ফিল্ম সামাৰ কেম্পৰ সংগীত নিৰ্দেশক জিতুপন বৰা হামৰেন ডনবস্কৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আংটং ক্ৰ এই কৃতিত্বৰ বাবে সমগ্ৰ হামৰেন চহৰৰ লগতে কাৰ্বি আংলং জিলাবাসী গৌৰৱান্বিত হৈছে Van kapanong pi isi samar kempu Bollywood alamarjan non wusi kaciklu kecengsi ruya lom nang klangko halaso alamarjan long lun ki lun dun abang dak hamren habi along kabuci ini angtang kru alang li si bang solon soni alun lun dun lo lasi alang li nil tumalong do lasi alang li pen nili cihu cipuji pan cisik lo laso samar kempu alamarjan long nali sompan alun lun dun lo ni sonni lam alun si lun dun abang so Bollywood alamarjan long kilun long je panang li koson pensi hal dakan kili dun rock lo nili first kapang jengsi ke ini program malam lundun lo porque api pangceng bom mat manager kan citong lo jitupon bora pu 2 menit pan citong lo lahan citong pen program klaim bom mat Mumbai link cipikok lo pare tak nang si invite nang hang lo nang si Bollywood long nang li haladak
Kopia lun na bang sinang li panang pilun toy lo. Summer camp theme song. Lapen ubasi po. Oh, summer camp po. Boleh buat lamar jana long nang liki London. Suat him song masapso it karbiang long rada pan parju ikhate. Welcome to summer camp, let's have musty and fun. We gonna party all along. Come on, come on. Hamrenor pora Sundar Kaur report Kat News. ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুখন বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত বিতৰণ কৰা হৈছিল তাৰাবাসা জেং ৰংপি আৰু ৰংকুটৰ ৰাংচিনাৰ ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুটি ছাত্ৰীসকলক ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দুখন বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত বিতৰণ কৰা হৈছিল তাৰাবাসা জেং ৰংপি আৰু ৰংকুটৰ ৰাংচিনা ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয় দুটি ছাত্ৰীসকলক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ ছাত্ৰীসকলক দিয়া হয় মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনৰ এই চাইকেলসমূহ চাইকেল বিতৰণ উপলক্ষে অনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে বিতৰণ কৰে সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা ফুলনি পৰিষদীয় সমষ্টি জনপ্ৰতিনিধি দৰসিং ৰংহাঙে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ